কি হ'ল দাদা? চাবৰ কাৰণে আহিছে, পিছত ৰাইজে খেদা দিছে। इधर देखिए ৰাইজৰ এই সমস্যাসমূহ সমাধান কৰিবলৈ ব্যৰ্থ হ'ল। গতিকে আজি আমি এই প্ৰতিবাদৰ জৰিয়তে আমি অসম চৰকাৰ, লাহৰীগাঁও সমষ্টিৰ বিধায়ক তথা নগাঁও লোকসভা সমষ্টিৰ সাংসদ আমি সকলোকে আমি সকীয়াই দিছোঁ, ৰাইজৰ সমস্যা সমাধান কৰি ৰাইজৰ মাজলৈ আহক। তাৰ আগত যাতে আপোনালোকে ৰাইজৰ মাজলৈ নাহে এই কথাটো পৰিস্থিতি আৰু পৰিৱেশে বাধ্য কৰিছে, তেওঁলোকৰ কাৰ্যপন্থাই আমাক বাধ্য কৰিছে। যোৱা দিনবিলাকত তেওঁলোকে আজিলৈকে খবৰ ল'বলৈ সময় নাপালে, কিন্তু আজি বানপানীৰ সময়ত ঘৰ বাৰী এৰি মানুহ যিসকল লোক আছিলে তেওঁলোকে ৰাস্তাত বসবাস কৰি আছে, কুকুৰ মেকুৰীৰ দৰে বসবাস কৰি আছে। জীয়াই থকাৰ যি মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰ খৰ্ব কৰি পেলাই জীয়াই আছে। যিটো সময়ত সমগ্ৰ বিশ্বত কৰোণাৰ আতংক চলি আছে, 1 মিটাৰ দূৰত্ব বজাই ৰাখিবলগীয়া আছে, সেই সময়ত ঘোঁৰাগাঁও অঞ্চলটোত বানপানীৰ সমস্যাটোৰ কাৰণে 1 মিটাৰ ডিষ্টেঞ্চত 3জনকে মানুহ আৰু গৰু ছাগলীৰ লগত বসবাস কৰিবলগীয়া হৈছে। দুৰ্ভাগ্যজনক কথা ঘোঁৰাগাঁওবাসী, মৰিগাঁওবাসী ৰাইজৰ কাৰণে। গতিকে আমি সকীয়াই দিছোঁ, এই সমস্যাসমূহ যদি আপোনালোকে সমাধান নকৰে পৰৱৰ্তী সময়ত তোমালোকে পিছুৱাই দিয়া না, আপোনালোকে মানুহখিনি পিছুৱাই দিয়ক, পিছুৱাই দিয়ক। বিজেপি চৰকাৰ হওক, বিজেপি সমষ্টিটো আপোনাৰ বিজেপিয়ে ৰিলিফ দিব। খালি গোটা চাউল দিছে, আজি আকৌ এতিয়া আহা বুলি কৈছে, এতিয়া বৰ্তমান আমি পোৱা নাই। পানী মাজত আছো ছাৰ, আমি স্যার বানপানীৰ সময়ত কি খালি ৰিলিফটোৱে নেকি স্যাৰ? আপুনি কথা এটাই সুধিলে, এটা কথা সুধিলে যে ৰিলিফ পাইছে নেকি স্যাৰ? অন্য একো সমাধান আমি নাপাওঁ নেকি? শুনক মই নিজে আচৰিত হৈছোঁ, কথাটো মই গম নাপাওঁ, কাৰণ মথাউৰিটো ইয়াত নাই। মথাউৰিটো মানে ব্ৰহ্মপুত্ৰত যা গ'ল, এই মথাউৰিটো
এই মথাউৰিটোৰ নামটো কি যিটো মথাউৰি যোৱা গ'ল ঘোঁৰাগাঁও আৰু বৰালিবাস সংযোগী যোনটো মাথাউৰি সেইটো দীঘলীয়া মাথাউৰি সেইটো আপোনাৰ 4-5 বছৰ বান্ধা নাই আপোনাক চব নিচলীয়া গাঁৱৰ মানুহ কেইখন জিলা কেইখন 5খন কিমান মানুহ আছে ইয়াততো গোটেইখিনি ভাঙি ভাঙি আমাৰ অৱস্থা নোহোৱা হৈ গৈছে বানপানী সময়ত আহিছে তেখেতে খবৰলৈ গৈছে ঠিক আছে ভোটটো মাৰিব মই মাথাউৰিটোৰ কাৰণে আমি কিমান লাগিছে সন্মানীয় সাংসদ হিচাপে আপোনাক সন্মান কৰোঁ আমি শ্ৰদ্ধা কৰোঁ আমাক এটা প্ৰথম আপুনি এটা বিচাৰ কৰি দিব লাগিব আপোনাৰ যিবিলাক গুণ্ডা বাহিনী আছে আহিছে আমি আপোনাক বানপানী আমি দেখুৱাব আমি লৈ যাম প্ৰথম কথা হ'ল মই কোনো গুণ্ডা বাহিনী লৈ ইয়াত অহা নাই আৰু মই এনেকুৱা মানুহো নহয় যে আমাৰ গুণ্ডা লৈ ফুৰোঁ লগত শুনিব 2 নম্বৰ কথা হ'ল মই নগাঁও সমষ্টিৰ প্ৰথমতে যেতিয়া পালোঁ মই আপোনাকে যেতিয়া মোৰ ভোট দি জিকালে মই প্ৰথম ভাষণত মোৰ পাৰ্লিয়ামেণ্টত প্ৰথম ভাষণত মই কি কৈছোঁ আপুনি শুনিছেনে মোক চাওক প্ৰথম কথা আপোনালোকে বুজি পাব লাগিব যে মই এজন বিৰোধী দলৰ মই লোকসভাৰ সদস্য এজন বিৰোধী দলৰ চৰকাৰ দিল্লীত বিজেপি চৰকাৰ আছে ইয়াত বিজেপি চৰকাৰ আছে আজি 5 বছৰ হ'ল ইয়াত বিজেপি চৰকাৰ আছে আৰু দিল্লীত এয়া 6.5 বছৰ হ'ল শুনি লওক এতিয়া কথাটো হ'ল মই মথাউৰিটো মইতো বনাই দিব নোৱাৰোঁ আগতে ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰেম বুলি এটা প্ৰগ্ৰেম আছিলে যিটো মথাউৰি ভাঙিলে সেইটো কেন্দ্ৰীয় চৰকাৰে পইচা দিছিলে জানেনে আপোনালোকে ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰেম সেই ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰেমটো কেন্দ্ৰীয় চৰকাৰে দিয়ে কাৰণ অসম চৰকাৰৰ ইমান পইচা নাই যে একেলগে হাজাৰ হাজাৰ কিলোমিটাৰ মথাউৰি বনাব সেইকাৰণে মই এই ফ্লাড মেনেজমেণ্ট ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰেম যিটো কেন্দ্ৰীয় চৰকাৰে আগতে পইচাটো দিছিলে সেই পইচাটো তেওঁলোকে বন্ধ কৰি দিলে আজি 5 বছৰ ধৰি 2015 চনত গতিকে মই কথা এটা ক'ব লাগিব আপুনি কৈছে এতিয়া বৰ্তমান বিজেপি চৰকাৰ সেইটো মানিছোঁ আমি বিজেপি চৰকাৰ বিজেপিয়ে কাম কৰিব পৰা নাই কিন্তু আগন্তুক যিবিলাক কংগ্ৰেছ চৰকাৰ আছিলে আমাৰ ছাৰ বিধায়ক আছিলে বিধায়ক আছিলে কেবিনেট মন্ত্ৰী আছিলে ৰ'ব ছাৰ এতিয়া কথা আমি শুনিবৰ কাৰণে ইচ্ছা নাই ছাৰ আমাক এতিয়া আপোনাৰ প্ৰতি আৰু এটা আমাৰ দাবী থাকিব আমাৰ লোকেল প্ৰাৰ্থিত্ব এবাৰ লাহৰীঘাট সমষ্টিৰ পৰা আপুনি দিব লাগিব 1 নম্বৰ কথা 2 নম্বৰ কথা হ'ল ছাৰ বিধায়ক থাকোঁতে আমাৰ একো কাম কৰিব বিধায়ক থাকোঁতেও কৰিব নোৱাৰিলে মন্ত্ৰীটো থাকোঁতেও কৰিব নোৱাৰে আমাৰ গড়ফৰীয়া সমস্যাটো সমাধান কৰিব নোৱাৰে আমাৰ কি ছাৰ স্পাৰ্কটো দি যথেষ্ট নহয় ছাৰ কিমান বনাইছে এইবিলাক কথা নক'ব ছাৰ স্পাৰ্কৰ আমি শুনিব নোৱাৰোঁ ছাৰ এইবিলাক সহ্য নহয় ছাৰ আমি সহ্য কৰিব নোৱাৰিম নামটো কি লম্বোধৰ বৰুৱা এজুৱাইছিলো মৰিগাঁও ডিষ্ট্ৰিক্ট উপসভাপতি লম্বোধৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ছাৰ আৰু এটা কথা কওঁ আমাৰ ইয়াত কি হয় পানী যেতিয়া আহে তেতিয়া মানে NGTৰ পৰা এই 3 খুঁটি লৈ আহে 3 খুঁটি মানে পাৰ্কো পায় এই আজি আমাৰ মানে আগতেও ঠিক তেনেকৈ স্কিমৰ লৈ আহিছিলে আমাৰ কথা হ'ল ছাৰ আপুনি এইটো বিশেষ নজৰ দিয়ক আপোনাৰ প্ৰতি অনুৰোধ কিয়নো আমি ছাৰক বাৰম্বাৰ কৈ পেলাই হাৰি গ'লোঁ নামাৰিলোঁ
স্যার এতিয়া আপুনি যেহেতু নতুনকৈ আহিছে আমাৰ নগাঁও লোক সমষ্টি মানে আমাৰে মানুহ কেতিয়াও কাৰো দম নুশুনে আমি শুনিব নোৱাৰি ছাৰ আপুনি দম দি তোমাক কোনে দম এতিয়া দিছে আপুনি সন্মুখত দিছে আপুনি দম দিছে ছাৰ দম দি কোনে দাবি দেউতা আমি কৈ আমি মানুষটো কভার দেব তোর আমাৰ সমস্যাটো সমাধান কৰি তাৰপিছত আপুনি আহিব স্যার আৰু এটা কথা কওঁ আমাৰ ইয়াত 1 কিলোমিটাৰ মান মাটি কৰিছে এইটো ডিআইডিএ কৰিছে এনডিএ কৰে ডিআইডিএ কৰাৰ কাৰণে আমি এইটো হাত নিদিওঁ এনডিএ কৰে ডিআইডিএ কৰিছে এইবিলাক খেলি মেলি কিন্তু ফাণ্ডটো এটাই চৰকাৰৰ পৰাই আহিব কংগ্ৰেছৰ পৰা হওক বা বিজেপিৰ পৰা কিন্তু আজি এইখিনি কাৰণে আমি মানে প্ৰব্লেম কথাখিনি আজি ক'বলৈ লগ পাইছোঁ কাৰণ আমি দিল্লীত গৈ ক'ব নোৱাৰোঁ আমি দিছপুৰত গৈ ক'ব নোৱাৰোঁ মইতো নগাঁৱত থাকোঁ আমি আপোনাক আমাৰ মনৰ কথাখিনি ক'ব লাগিব গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন চৰকাৰ ব্যৱস্থাত আমি সমষ্টিৰ পৰা প্ৰতিনিধি প্ৰেৰণ কৰিছোঁ আমাৰ সমস্যাসমূহ উত্থাপন কৰি সমাধানৰ বাট নিৰ্ণয় কৰিবৰ কাৰণে কিন্তু যোৱা কেইবাবছৰ ধৰি ঘোঁৰাগাঁও ৰাইজৰ যি সমস্যা বিশেষকৈ বানপানী আৰু গৰাখহনীয়া সমস্যা এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল গতিকে আজি আপোনালোক দুয়োগৰাকীকে পাইছোঁ কাৰণ আপুনি আমাৰ সাংসদ এখেত আমাৰ বিধায়ক গতিকে আপোনালোক দুয়োগৰাকীকে পাইছোঁ এই MGNREGA DRDA ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আমি এইবিলাক বুজি নাপাওঁ আমি গাঁৱৰ মানুহ সাধাৰণ গতিকে এই উন্মুক্ত মাথাউৰিখিনি কিমান দিনৰ ভিতৰত আপুনি নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব সেই এটা আমাক প্ৰতিশ্ৰুতি লাগে আশ্বাস লাগে আৰু সেই প্ৰতিশ্ৰুতি পালে আমাৰ বিশেষ ক'বলগীয়া নাই কাৰণ চাউল দালি আমাৰ অভাৱ নাই আমি দিন হাজিৰা কৰি আমি চাউল দালি ইনকাম কৰিব গতিকে চাউল দালি আমাৰ প্ৰয়োজন নাই আমাক এখন বিভাগৰ প্ৰয়োজন নাই তোমালোকে ৰখি থাকে সেইটো দায়িত্ব মই লৈছোঁ চৰকাৰ বাহাদুৰৰ ওচৰত মই আজি চৰকাৰে নাই কোৱা তাৰ কাৰণে খবৰ কৰিব লাগিছে এইটো মনত ৰাখিবা মোৰ হাতত পইচা আছে নেকি চৰকাৰে মোৰ দায়িত্ব মই পালন কৰিম
বিদ্যুৎ বৰদলৈক এইফালে যাব দিয়া নহ'ল। বিদ্যুৎ বৰদলৈ ৰিটাৰ্ণ গৈ আছে। যদি মাৰিব আছে লৈ আহক। মাৰিব নহয় আমি দিছোতো সেইকাৰণে আমি ছাৰৰ লগত কথা পাতিছো কিবা বেয়া কথা কৈছো গৈছে গ'ল তাক লৈ আহিব দিয়ক। খুব মাৰপিটৰ অৱস্থা। বহুত মাৰপিটৰ অৱস্থা হৈ গৈছিল ইয়াত, যদি পুলিচ প্ৰশাসনে অলপ সহায় কৰিছে বিদ্যুৎ বৰদলৈ ডাঙৰীয়াক। বেছি হেৰি ব্যক্তিগত মোৰ নাই নহয় একদম নকৰ বুলি কৈছে। ইয়াতে লিডাৰ আছে, লিডাৰে কথা পাতিব। চবে কথা ক'লে কোনেও নুশুনিব। কি কথা ক'লে কোনে? ইলেকশ্যন খেলি আছে, ইলেকশ্যন খেলি আছে, ইলেকশ্যন খেলি আছে। জিন্দাবাদ জিন্দাবাদ লগাইছে। এতিয়া ইলেকশ্যনহে খেলি আছে ইয়াতে। মাছ খাব আহিছে, তাত টপলা বান্ধি দি দিয়ক গাড়ী। খবৰটো কি লৈছে? খালি ৰিলিফ দিছে না নাই এইটোহে খবৰ লৈছে। কি দিলে ৰিলিফ দি আছো নহয় 25 বছৰ তাৰমানে এতিয়া ৰিলিফে দি আছে। এইটো জিন্দাবাদ জিন্দাবাদ লগাইছে, ইলেকশ্যনহে খেলি আছে। জিন্দাবাদ জিন্দাবাদ লগাইছে। এতিয়া সিহঁতকেইটা যে জিন্দাবাদ সেই তাত গৈ টকা 500 দিব, টকা 500 মানুহ আমি হাজিৰা কৰি খোৱা। কথাখিনি ক'ব লাগে মেইন কথা হৈছে, কথাখিনি মেইন ক'ব লাগে। আমাৰ মেইন কথাখিনি কি নাই সঁচা কথা। এইটো বিদ্যুৎ বৰদলৈ গুণ্ডাই লৈ আহিছে আজি। গুণ্ডা গুণ্ডা লৈ আহিছে মানে মাৰিবলৈ। এটা বস্তু কিমান দানত দিম? 1 2 3 যাব সিফালে আমি হেৰি কৰি দিম। দৰাই দিম সেইফালে আমি হেৰি কৰি দিম। তাত চাম নহয় কোনে গুণ্ডামি কৰে। সিফালে ল'ৰা চব মাছ কেচ কাম হৈছে। ইয়াত ৰাজনীতি কৰিব দিয়া নহ'ব। বানপানী লৈ সকলো সময়তে খালি ৰাজনীতি কৰে। বলা আমাৰ বলা অটকাম আমি বলা। ইয়াত ৰাজনীতি কৰিব দিয়া নহ'ব একেবাৰে। বিদ্যুৎ বৰদলৈ আহিছে ৰাজনীতি কৰিবলৈ। মন্ত্ৰী আহিছে তাৰ ল'ৰাক সংস্থাপন দিবৰ কাৰণে।
এই 2 সাইডে আছে ৰাইজৰ প্ৰতিনিধি হয় সি তাৰমানে কি যাতে MLA আৰু মন্ত্ৰীয়ে তাক ভাল পাব ইয়াত কি ৰাইজৰ ৰুমত কি MLA মন্ত্ৰী আহি গৈছে নেকি আমাৰ স্থানীয় ৰাইজ এইবিলাকৰ মানুহৰ যি অৱস্থা আমি ভুগি আছো 28 বছৰ ধৰি নজৰুল মিছাৰ 28 বছৰ ইয়াত ৰাজত্ব কৰিছে সঁচা কথাই ধৰিছে মানুহ প্ৰদ্যুৎ বৰদলৈ আৰু আমাৰ লাহৰিঘাট সমষ্টিৰ বিধায়ক অইন একো খবৰ ল'বলৈ অহা নাই জাষ্ট বিজেপি চৰকাৰে ৰিলিফটো ৰাইজক দিছে নে নাই জাষ্ট সেইটো খবৰ ল'বলৈহে ইয়াত আহিছিল অইন একো খবৰ ল'ব অহা নাই আৰু বিধায়ক নজৰুল ইছলামে তাৰ পুতেকক সংস্থাপন দিবলৈহে ইয়াত আহিছিল ভৱিষ্যত সমষ্টিখন চিনাকি কৰাই দিব আহিছে যে এইটো মোৰ ব্যক্তিগত সমষ্টি নেক্সট MLA তুমি হ'বা কি অৱস্থা ৰাইজৰ চাওক প্ৰদ্যুৎ বৰদলৈক যেতিয়া যাবলৈ দিয়া নহ'ল কিছুমান গুণ্ডা প্ৰকৃতিৰ মানুহে ইয়াত হুলস্থুল কৰিব চেষ্টা কৰিছিল বুঢ়াগাঁওবাসীৰ ৰাইজ তথা লাহৰিঘাট সমষ্টিক ৰাইজক লৈ মাত্ৰ ৰাজনীতিহে কৰিব পাৰে হয়নে নহয় আমাৰ দুখীয়া শ্ৰেণী মানুহক লৈ খালি ৰাজনীতিহে কৰে ইহঁতে এই চাওক বুঢ়াগাঁও হৰিচৰণ চৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় বুঢ়াগাঁও হিন্দী প্ৰাথমিক বিদ্যালয় এই চাওক মানুহৰ লগতো আমাৰ জীৱ জন্তুৰ অৱস্থা চব ৰাস্তাতে ৰৈছে খোৱা বোৱা নাই এক কথাত ক'বলৈ গ'লে ৰিলিফৰ খোৱা বোৱাৰ ব্যৱস্থাটো কৰিব আহিছিল সিহঁতে